মনহিৰাদৈ গানটোৰ ৰধলা পথাৰখনৰ কথা মনত আছেনে? সেইখনেই এইখন বিখ্যাত ৰধলা পথাৰখন। পুৱাই পুৱাই এই টিকা ফটা ৰ'দত মই চাইকেল মাৰি মাৰি নহয় বাৰু স্কুটি লৈ লৈ গৈ পালোগৈ গোলাঘাট টাউন। আমাৰ এই ৰধলা পথাৰখন পাৰ হৈয়ে গোলাঘাট টাউনখন পায়। গোলাঘাট টাউন সোমাই এই বেটেৰী ৰিক্সাবিলাকৰ টমটমবিলাকৰ তাণ্ডৱ নৃত্য আৰম্ভ হয়। য'তে ত'তে ইমান পটককৈ ৰাখি দিয়ে যেন এই স্কুটি ব্ৰেক মাৰিবলৈকে দিগদাৰ হৈ যায়। টাউনৰ মাজে মাজে আহি পালোহি জিলা পৰিবহণ বিষয়া কাৰ্যালয় গোলাঘাট, কাৰণ ইয়াত অলপ কামো আছিলে, সেইকাৰণে আহিলোঁ। যেতিয়া কামটো কৰি যাওঁ বুলি ভাবিলোঁ, তাৰ পৰা ওলাই আহিয়ে ডাইৰেক্ট আহিলোঁ হোটেললৈ। ইমান গৰম, কেনেকৈনো থাকোঁ কিবা এটা নোখোৱাকৈ, সেয়ে ভাবিলোঁ ক'ল্ড ড্ৰিংকছ এটাকে খাই লওঁ, আৰু মিঠাই এটাই ক'ল্ড ড্ৰিংকছ এটাই খাই পেলাই ডাইৰেক্ট পালোগৈ বিশাল। দুটামান প্ৰয়োজনীয় বস্তু ল'বলৈও আছিল, কিন্তু মই আহিলে এপাক গোটেই বিশালখনে ঘূৰি যাওঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, ফুলখিনি লওঁ লওঁ লাগি গৈছে। আৰু এই ফুলখিনি দেখিছেনে? মই নিনিয়াকৈ সহ্য কৰিব পাৰিছোঁ যদিও আমাৰ মা হোৱা হ'লে গোটেইখিনি নিবলৈকে চেষ্টা কৰিলেহেঁতেন। তাৰপাছত আহিলোঁ এই বেগখিনি চাবলৈ। ইমান ধুনীয়া ধুনীয়া বেগ কালেকশ্যন আছে। ভাবিছিলোঁ এটা লওঁ, কিন্তু নল'লোঁ আৰু পইচাও নাছিলে। এইখিনি চাওক কিমান ধুনীয়া ধুনীয়া পূজালৈ আহিছে, এইখিনি নতুন নতুন বস্তু। এয়া চাওক, মই চশমা এযোৰ ট্ৰায়েল কৰি চাইছোঁ পিন্ধি কেনেকুৱা লাগে, কিন্তু বহুত বেছি ডাঙৰ। আৰু গোলাঘাট আহিলোঁ যেতিয়া বাছ ষ্টেণ্ডৰ চানাখিনি নোখোৱাকৈ কেনেকৈ থাকোঁ। এই চানাখিনি যে মোৰ বহুত প্ৰিয়। চানা আনিলোঁ আৰু এই ৰধলা পথাৰৰ ধুনীয়া পৰিৱেশৰ মাজত মই এই চানাখিনি খালোঁ। এটা সুন্দৰ শান্তশিষ্ট পৰিৱেশ, ইমান ভাল লাগে নহয় এই পথাৰখনৰ মাজত বহি। তাতে মই চানা তানা খাই মেলি ধুনীয়াকৈ পৰিৱেশটো উপভোগ কৰি আহি ঘৰলৈ আহিলোঁ। সন্ধিয়াও লাগিব হ'ল। এয়া মই আহিলোঁ আৰু দেই আজিলৈ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।